Hello guys, good morning and welcome back to my new blog. বহুত দিন একো ব্লগ দিয়া হোৱা নাছিলে ব্যস্ত অসুস্থ সকলোখিনি আৰু আজি ব্লগ আকৌ লৈ আহিছোঁ কাৰণ আজি আমাৰ এয়া টিকলিৰ আজি হেপী বাৰ্থডে আৰু আজি ব্লগত মই দেখুৱাম আপোনালোকক যে আমি টিকলিৰ বাৰ্থডে কেনেকৈ চেলিব্ৰেট কৰোঁ হয়নে নহয় ক আজি হেপী বাৰ্থডে হয়নে যেনেকৈ কুহিয়ে বিচাৰিছে আমি তেনেকৈ এইবাৰ বাৰ্থডে চেলিব্ৰেট কৰিব লৈছোঁ ঘৰত কাকো ইনভাইট কৰা নাই কিন্তু কি কৰোঁ ক'ত যাওঁ থাকিবই ভিডিঅ'টোত আৰু এতিয়া তাইক স্কুললৈ লৈ যাব লৈছোঁ তাই ৰেডি হৈ আছে স্কুল যাবলৈ সেই পেলাই তাইক কেনেকৈ কি কৰাওঁ আজি বাৰ্থডে বুলি সকলোখিনি থাকিব আজি ভিডিঅ'টোত চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব এনজয় কৰিব পাৰিব আৰু এয়া দেখিছে কুহি ৰেডি হৈ আছে তাইক এতিয়া স্কুললৈ লৈ যাম আৰু এটা বস্তু দেখাওঁ তাই স্কুলৰ আজি কি দিব ফ্ৰেণ্ডছসকলক এয়া বস্তু দুটা মই আনি থৈছোঁ এয়া মই দেখাওঁ আহকচোন মোৰ লগত তাই মানে নিজৰ ফ্ৰেণ্ডছখিনিক লজেঞ্চ দিম বুলি কৈছিলে আৰু তাৰ কাৰণে মই চাওক তাই নিজৰ ক্লাছৰ সকলোকে দিব এয়া মই দুটা লজেঞ্চৰ বটল চ' এয়া ৰেডি আৰু লগতে এইটো চাওক এইটো মাকৰ ফালৰ পৰা বাৰ্থডে গিফ্ট মাকে দিছে তাইক এইটো পুতলা ভাল লাগিছেনে কিমান বহুত ভাল লাগিছে সেয়া তো আপোনালোকে চাই থাকক মই তাক এতিয়া স্কুললৈ লৈ যাওঁ কুহিৰ স্কুল ছুটি হ'ল খুব ফূৰ্তিত আছে মানে স্কুলৰ পৰা আহোঁতে এই শিৱ মন্দিৰ পায় আৰু তাই অকণমান আজি জন্মদিন বুলি ইয়াত সেৱা কৰিবলৈ আহিছে ঘৰলৈ যাম কুহিৰ কাৰণে কিবা কিবি ছাৰপ্ৰাইজ আছে বোলে তাই গম পোৱা নাই কি আছে ছাৰপ্ৰাইজ তাই গৈ দেখিব তেনেকুৱা বিশেষ একো নাই তথাপিও কিবা কিবি তাইৰ কাৰণে আয়োজন কৰা হৈছে আপোনালোকে মোৰ লগত থাকক আৰু চাই যাওক ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া তাই কৈ ৰাখিছিলে আগতে যে তাইক মই এনেকৈ চকু বন্ধ কৰি ভিতৰলৈ লৈ যাব লাগিব আৰু কি ছাৰপ্ৰাইজ সেইটো দেখুৱাব লাগিব ব'লক আপোনালোকে চাব তাই মোৰ লগতে চকু বন্ধ কৰি ভিতৰলৈ গৈ আছে এতিয়া মই চকু খুলি দিম আৰু তাই চাব ছাৰপ্ৰাইজটো কি ছাৰপ্ৰাইজ চাবি নহয় এই আছা এইটো চাওক বাৰ্থডে কেক আৰু এয়া চাওক ডেক'ৰেশ্যন দি দিলে চবকে হয় নেকি বঢ়িয়া এতিয়া তই কাপোৰ সলাই আগৈ আৰু তাৰপিছত আমি এইটো কেক কাটিব লাগিব আৰু বহুত কিবা কিবি আছে হয় নে নহয় যাব আছে ক'ৰবালৈ দেখুৱাম যা কাপোৰ সলাই আগৈ যা এইটো চাওক বাৰ্থডে কেক মই কুহি স্কুলত থাকোঁতে আনি থৈছিলোঁ আৰু এতিয়া কেক কাটিব কুহিয়ে চ' ফ্ৰেণ্ডছ এতিয়া আমি কেক কাটিম কুহিয়ে কেক কাটিব Happy birthday to you. Happy birthday to you. Happy birthday, dear Kuhi. Happy birthday to you. এতিয়া এইয়া কেক তিনি খোৱা হেপী বাৰ্থডে অকণ দিয়া চবেই দিব আইতাই খুৱাব খুৰীয়ে খুৱাব খুৰাই খুৱাব বেছিকৈ নাখানো মানে কি জানে এতিয়া বাহিৰত যাব লাগিব নহয় একদম মাকো মুখ ধুব লাগিব গোটেইখন বেয়া হ'ব এতিয়া কেক কটা হৈ গ'ল আপোনালোক দেখুৱালোঁ কেক কটা আৰু এয়া এতিয়া ইন্দ্ৰাণীক কিবা দিব বোলে তাইক থেংক ইউ কওক থেংক ইউ কওক অঁ কেনেকুৱা লাগিছে আৰু এইটো আইতাকে দিছে দেখিলে এয়া আইতাক খুৰাকহঁতে দিলে আৰু আইতাকৰ বস্তুটো অকণমান স্পেচিয়েল মই এবাৰ খুলি দেখুৱাবলৈ ক'ম চ' এতিয়া আইতাকে দিয়া গিফ্টটো দেখুৱাওঁ এইটো চাওক এইটো চুৱেটাৰ তাৰমানে মায়ে নিজে বনাইছে নিজৰ হাতেৰে আৰু এই চুৱেটাৰটো চাওক চুৱেটাৰটো বনাইছে আৰু এইটো কুহিক দিছে থেংক ইউ ক এতিয়া হৈছে বুঢ়া বুঢ়ী পাল মা অকল বুঢ়াই খাই আছে দেই অঁ বুঢ়া কাটে বুঢ়ীও খোৱা
বুঢ়ীকো খাব দিছোঁ বুঢ়া বুঢ়ী পালে এবাৰ বোলে বুঢ়ীয়ে বেছিকৈ খাব লাগিব নহয় অঁ এয়া দি দিয়া ধুনীয়াকৈ দিয়া তুমি কৈছা ন তুমি দিয়া আৰু এইবাৰ মা ব্যস্ত হেৰি কৰি চাওক এতিয়া খাম আৰু কেক খাম কেক খাই পেলাই আমি ওলাই যাম এজেগালৈ আৰু কেক খালোঁ কেকৰ পিছত আৰু এইফালে চাওক প্ৰসাদ মায়ে গোঁসাই ঘৰত প্ৰসাদ দিছিলে এতিয়া প্ৰসাদ খাম আমি মায়ে সকলোকে দি আছে প্ৰসাদ আৰু এইটো চাওক এইখন টেবুল দেখিছে ড্ৰয়িং টেবুল এইখন খুৰা খুৰীয়েকে কুহিক দিছে বাৰ্থডে বুলি এইখন চাওক টেবুল আৰু ইয়াৰ লগত এনেকৈ স্কেচ পেন আহিছে আৰু এইবিলাক কিবা ইয়াত এডজাষ্টমেণ্টত লগাবলৈ আৰু এইটো প্ৰজেক্টৰ লেম্প ইয়াত বেটেৰী লগালে ইয়াত লাইটটো আপোনাক পৰে এনেকৈ লাইট এডজাষ্ট কৰিব পাৰিব কিমানখিনি লাগিব আৰু এনেকৈ ড্ৰয়িং কৰিব পাৰে আৰু চাওক এতিয়া এয়া চবেই প্ৰসাদ খোৱাত ব্যস্ত এয়া অংকুৰে প্ৰসাদ খালেই তই খালিয়ে প্ৰসাদ তই নাখাৱ খালি অঁ তুমি খালানে খাবলৈ দিয়াই নাই আপুনি আকৌ অঁ আমাৰ মূৰখন দিয়া সেইখন কিন্তু অঁ ঠিক আছে এয়া চাওক বুট মগু আৰু এয়া আপেল মই কল নাখাওঁ সেইকাৰণে মই এয়াই লৈছোঁ এইটো চাওক প্ৰজেক্টৰ লেম্পটো এইটো এই টেবুলত দেখুৱাই দিছোঁ আকৌ ঘূৰাই পেলাই এয়া চাওক এনেকৈ ঘূৰাই আছে এই ঘূৰালে চাওক বেলেগ বেলেগ ইমেজ আহে এইটো চাওক এইটো মাছৰ ইমেজ আৰু মানে এই ইমেজবিলাকৰ ওপৰতে এই বাচ্ছাবিলাকে এনেকৈ পখিলাটো ধৰক এই পখিলাৰ কালাৰ এনেকৈ দি দিছে এই ইয়াৰ ওপৰতে মানে কালাৰ কৰিব পাৰিব অ'কে আৰু এইটো ভাল টাইম পাছ কৰাৰ উপৰিও শিকিব সিহঁতে মানে বহুত সেই ড্ৰয়িংটো শিকিব কাৰণ তাৰ ওপৰত কৰি যাব প্ৰথমতে এয়া চাওক বিভিন্ন হেৰি আছে খালি এনেকৈ ওপৰত ঘূৰাই যাব লাগে ঘূৰাই গ'লে ইমেজবিলাক চেঞ্জ হৈ থাকে বৰ ধুনীয়া বস্তু দেই কুহিক লৈ কিডছ প্লে জ'নলৈ আহিছোঁ কুহিৰ খুব ইচ্ছা আছিলে যে ইয়াত আহি পেলাই অলপমান টাইম স্পেণ্ড কৰিবলৈ আৰু এইখন যোনখন গেম পাৰ্লাৰ মই আপোনাক দেখুৱাইছোঁ য'ত কুহি আহি খেলি আছে এইখন আছে নগাঁৱৰ MG ৰোড তাৰমানে আগৰ পুৰণা যোনটো জয়শ্ৰী চিনেমা হল আছিলে তাৰ মুখেৰে যোনটো ৰাস্তা STC ফাললৈ আৰু সেইফাললৈ আহিলে লিটিল বাইটছ যোনখন বেকাৰী আছে আৰু তাৰ কাষতে আছে গেম পাৰ্লাৰখন আৰু এয়া চাওক পিছফালে কুহিয়ে একদম বিৰাট ফূৰ্তি একদম খুব খেলি আছে আৰু এয়া চাওক বৰ্ণালীয়ে চাই ইয়াতে বহি আছে দৰ্শক হৈ পেলাই দৰ্শকে চাই আছে আৰু ইয়াত এঘণ্টামান খেলিব তাই আৰু এঘণ্টা খেলাৰ পিছত আমি আকৌ ইয়াৰ পৰা ওলাই যাম খাবলৈ আৰু খাবলৈ ক'ত যাওঁ সেয়া আপোনালোকক দেখুৱাম এতিয়া আমি গেম পাৰ্লাৰৰ পৰা ওলালোঁ আৰু এতিয়া ইয়াৰ পৰা আমি ক'লৈ যাম চাই থাকক গেম পাৰ্লাৰৰ পৰা কুহি মই বৰ্ণালী ওলাই আহি এতিয়া ক'ত আহিলোঁ গম পাইছেনে নাই আমি আহিলোঁ জাচিংফা একুৱা টুৰিজিম ৰিজৰ্টলৈ তাৰমানে এইবাৰ বাৰ্থডেটো একদম বেলেগ ধৰণৰকৈ আমি চেলিব্ৰেট কৰিবলৈ ভাবিছিলোঁ এইবাৰ বাৰ্থডেটো কুহিয়ে যেনেকৈ বিচাৰিছে আমি তেনেকৈ চেলিব্ৰেট কৰিব লৈছোঁ এইবাৰ কোনো গেষ্ট আমি ইনভাইট কৰা নাই তাই বিচাৰিছিলে তাইৰ স্কুলত যাব তাত গৈ পেলাই তাই টফি চকলেট নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত ডিষ্ট্ৰিবিউট কৰিব আৰু তাৰপিছত ঘৰলৈ আহি পেলাই কেক কাটিব প্ৰসাদ খাব তাৰপিছত গেম পাৰ্লাৰ যাব আৰু একদম লাষ্টত যাব বিচাৰিছিলে তাই ধাবালৈ আৰু সেইকাৰণে জাচিংফালে লৈ আহিছোঁ কাৰণ ইয়াতো তাই অলপমান খেলিব পাৰিব ইয়াৰ পৰিৱেশটো বিৰাটেই ধুনীয়া
দেখিলে একদম দৌৰা দৌৰি কিবা কিবি কুহিয়ে কৰিছে, একদম জোলনা জুলিছে, খুব ফূৰ্তি কৰিছে। আৰু মাহঁত আহি পাবহি, আমি তাৰ আগতে অৰ্ডাৰটো দি অহা ভাল, কাৰণ অৰ্ডাৰ টাইম লাগিব, আধা ঘণ্টামান প্ৰায় লয় তেওঁলোকে অৰ্ডাৰটো ৰেডি কৰিবলৈ। সেইকাৰণে খোৱাৰ অৰ্ডাৰটো আমি দি লওঁগৈ। এইখন মেনু, আৰু আমি অৰ্ডাৰ দিলোঁ চিকেন বাটাৰ মছলা, ভেজ পোলাও, চালাড আৰু বাটাৰ নান। দেউতাহঁতো আহি পাই গ'ল, আৰু এয়া মা, অংকু, ইন্দ্ৰাণী চব আহিছে। এইফালে আমাৰ টিক চাই আছে ন, বাই কি কৰিছে চব চাই আছে। এইয়া এইফালে তাই খেলাত ব্যস্ত। এইফালে এয়া চাওক আমাৰ টিক কি কৰিছে, একদম টেবুলত বহি লৈছে। আৰু এতিয়া আমি চব বহিছোঁ। এয়া ফাইনেলি খাই বৈ অলপমান বহিছোঁ, আৰু এতিয়া ঘৰলৈ যাম। কিন্তু এটা কথা মই আজি ইয়াত আহি পেলাই ক'লোঁ, তেওঁলোকক কৈছোঁ যে আগৰ তুলনাত ফুড কোৱালিটি বহুতেই বেয়া হৈ গৈছে। চিকেন বাটাৰ মছলাৰ টেষ্টটো একদম আগৰ নিচিনা নাই। শাকৰ তেওঁলোকে যদি ভিডিঅ'টো চাই এইটো ঠিক কৰিব চেষ্টা কৰিব, কাৰণ এনেকুৱা যদি প্ৰিপেৰেশ্যন থাকে তেতিয়াহ'লে লাহে লাহে গ্ৰাহক কমি আহিব। তেওঁলোকৰ প্ৰতি ভাল ভাৱ আছে কাৰণে আজি তেওঁলোকক কথা ক'লোঁ যে তেওঁলোকে বেয়াভাৱে ল'ব নালাগে। চ' ফ্ৰেণ্ডছ, এতিয়া জাচিংফাৰ পৰা ওলালোঁ আৰু এতিয়া ঘৰলৈ উভতিছোঁ। আৰু বিশেষ একো নাই, আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। কুহিয়ে খুব এনজয় কৰিলে বোলে, তাই কৈছে খুব ভাল লাগিলে, তাই ভাল পোৱাটোৱে আমি বিচাৰিছিলোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তাই এগৰাকী ভাল মানুহ হ'ব পাৰে। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লৈছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আৰু যিসকলে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সময়ত পাই থাকে। আজিলৈ আপোনালোকৰ পৰা বিদায় ল'ব লৈছোঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পাম, তেতিয়ালৈকে আপোনালোকে সুখত থাকক, সুস্থ থাকক। বাই বাই।